হেল্ল' গাইজ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ প্ৰিয়ংকা ভিলগছ আজি মোৰ লগত উপস্থিত আছে ঢকুৱাখানাৰ এগৰাকী আইতা তেখেত জন্মসূত্ৰে লখিমপুৰৰ হয় লখিমপুৰ আজাদৰ কিন্তু তেখেত বিয়া হৈছে ঢকুৱাখানালৈ আৰু তেখেতৰ গাত এনেকুৱা এটা গুণ আছে যিটো গুণটো আমি কল্পনাও কৰিব নোৱাৰোঁ আৰু তেখেতৰ বহুত বেছি যদিও শিক্ষা নাই কিন্তু তেখেতে ইতিহাসৰ লগতে বিভিন্ন কথা লোককথা প্ৰবচন আদিবোৰ হলহুলীয়াকৈ ডাকৰ বচনৰ আকাৰত ক'ব পাৰে আজি মই আইতাৰ লগত কথা পাতিম সেই বিষয়ে আইতা নমস্কাৰ আইতা এই যে আপুনি প্ৰবচনবোৰ হলহুলীয়াকৈ ক'ব পাৰে বা ইতিহাস প্ৰসিদ্ধ এই কথাবোৰ যে সুন্দৰকৈ ক'ব পাৰে ডাকৰ বচনৰ আকাৰত এইবোৰ আপুনি ক'ৰ পৰা কিদৰে শিকিছিল এইবোৰ মই আগতে কাপোৰতে মানে পথাৰলৈ যাওঁ নৈঘাটলৈ যাওঁ তেনেকৈ যাওঁতে মানে কোৱা মানাকৈ ইজনী সিজনীও কৈ মানে শিকিছিলোঁ হয় আৰু এইবোৰ শিকাত গাঁৱৰ যিবোৰ আইতা বয়সীয়া মানুহ থাকে বা ঘৰৰ মানুহ তেওঁলোকৰ পৰাও চাগে শিকিছিলে অঁ সেই তেওঁবিলাককো শিকিছোঁ হয় কিছুমান হয় আৰু মানুহে কয় যে নীতি বচনৰ পৰা আমাৰ বহুত কথা শিকিবলগীয়া থাকে আৰু ডাকৰ বচনবিলাক বৰ্তমান সময়তো এতিয়াও উপলব্ধ যদিও নহয় ইমান কিন্তু সেইবোৰ এতিয়াও যে সত্য প্ৰমাণিত হৈ আছে এই কথাও মানুহে কয় হয় আৰু আইতাৰ পৰা মই শুনিছিলোঁ অলপ আগত যে তেখেতে খুব সুন্দৰকৈ মোৰ আগত দুটামান প্ৰবচন গাই শুনাইছিল আৰু আচলতে এখন চিনেমা চাইছিলোঁ চক এণ্ড ডাষ্টাৰ এখনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীক অংকৰ ফৰ্মুলাবোৰ বৰ ধুনীয়াকৈ এটা পৌৰাণিক নিয়মত এটা সূত্ৰৰ সৈতে তেখেতে শিকাইছিল কিন্তু তাৰ কাৰণে অকণমান বিতৰ্কৰ সন্মুখীন হৈছিল আজি মই এটা কথা উপলব্ধি কৰিছোঁ আইতাৰ মুখৰ পৰা প্ৰবচনবোৰ শুনাৰ পাছত আপোনালোকো শুনাম বাৰু যে যদি আইতাৰ প্ৰবচনবোৰ আজিৰ শিক্ষাৰ্থীসকলে মনত ৰাখে তেনেহ'লে হয়তো আমাৰ যিটো বিষয় আছে ইতিহাস বুলি তাৰ বিভিন্ন কথা তেওঁলোকে মনত ৰখাত খুব বেছি সহজ হৈ পৰিব আৰু এইবিলাক লোককথাবিলাকো আজিকালি লাগেই বিভিন্ন পৰীক্ষাবোৰতো লাগে আৰু বিশেষকৈ আমাৰ নৈতিক জ্ঞান বৃদ্ধি হ'বৰ কাৰণে আমাৰ নৈতিক কৰ্তব্যবোধ বৃদ্ধি হ'বৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি দায়িত্ববোধ এইবোৰ বৃদ্ধি হ'বৰ কাৰণে হয়তো এইবোৰ খুবেই প্ৰয়োজন এতিয়া আপোনাৰ মুখৰ পৰা তেনেধৰণৰ প্ৰবচন দুটামান শুনিম আপুনি গাই শুনাব নমস্কাৰ আৰম্ভ কৰক হালিছে জালিছে মাধৱী লতা শুনকৰ ৰাইজসকল নহৈৰো কথা নেহেৰু জন্ম হয় এলেহাৰ বাটত শিক্ষা লাভ কৰিছিল দূৰ বিদেশত নেহেৰু আছিলে মন্ত্ৰী কাম কৰি শান্তিৰে চলাইছিল গোটেই দেশখনি চীনা পাকিস্তান নগাৰবিলাকে বিচাৰিছিল ভাৰত ল'বৰ কাৰণে শত্ৰু নামই শুনি বুকুৰ কপে নেহেৰু নীৰৱে চকু দুটুকে মাজে সময়ে অসুখ হয় জিৰণি আৱশ্যক ডাক্তৰক কয় ঠাণ্ডা ঠাই ডেৰাডুন জিৰণিৰ বাবে নেহেৰু গৈছিল 23 তাৰিখে 4 দিন থাকি তাত দিল্লীলৈ আহে আনন্দ মনে স্বাস্থ্য মনে নিষ্ঠুৰ বিধতাই মিলালে লীলা 27 তাৰিখে বুধবাৰৰ দিনা পণ্ডিতজী নেহেৰু আঘাতন ঘটে দিনৰ 2টা বজাত মৃত্যু ঘটে বিজয়া আছিলে বম্বেত পঢ়ি টেলিগ্ৰাম পালে দাদা নাই বুলি বিজয়া কান্দিছে দেশলৈ চাই দেহীয় মোৰ দাদা পৃথিৱীত নাই ইণ্ডিয়াই কান্দিছে দেশলৈ চাই দেহীয় মোৰ দেউতা ঘূৰি নাহে মোৰ দুৱাই ক'লে যে দেউতা বিদায় চন্দন কাঠেৰে চিতা সাজিলে ঘিউ ঢালি ঢালি দাহ কৰিলে হয় দৰ্শকসকল এই আছিলে আমাৰ আইতাৰ প্ৰবচন আৰু আচলতে নেহেৰু বা গান্ধীজী তেখেতলোকৰ আদৰ্শ আমি যদিও লৈ থাকোঁ কিন্তু তেখেতলোকৰ বিষয়ে আমি বহু কথাই নাজানো হয়তো ময়ো ইমান কথা নাজানো বা আপোনালোকে বহুত সময়ত সেই কথা জানিবৰ কাৰণে কিতাপ পঢ়িব লগা হয় কিন্তু এইদৰে যদি আইতাৰ মুখেদি শুনো বা এই ধৰণে যদি আমি মনত ৰাখিবলৈ যত্ন কৰোঁ তেনেহ'লে আমি কিতাপৰ পৰা জ্ঞান ল'বৰ কাৰণে বহুত দেৰি পঢ়াৰ বিপৰীতে এই ধৰণে খুব সুন্দৰকৈ মনত ৰাখিব পাৰোঁ আইতা আৰু দুটামান শুনাব আৰু চিন্নামন্ত্ৰী চবেলাই জেঠলালৰ পুত্ৰ নাই লাল বাহাদুৰ শাস্ত্ৰী পঢ়িবলৈ টকা নাই যেনে তেনে শাস্ত্ৰীয়ে স্কুলত নাম লগালে স্কুললৈ যোৱা ৰাস্তাত নদী এখন পাইছিলে সেই নদী পাৰ হ'বলৈ শাস্ত্ৰী পইচা নাছিলে নিজে শাস্ত্ৰীয়ে সাঁতুৰি পাৰ হৈছিলে লগৰ বন্ধুসকল নাৱেৰে পাৰ হৈছিলে যেনে তেনে শাস্ত্ৰীয়ে এইটোলৈকে পঢ়িলে অংক আৰু সংস্কৃতত বি.এ. বৃত্তি ধৰিলে ভাগ্যত আছিল কাৰণে সিংহাসনত বহিলে আগৰ পইচা লুকালে নতুন পইচা ওলালে ভাৰতীয় ছোৱালীয়ে NCC শিকিলে পিঠি ৰাইফল বান্ধিলে তাকে দেখি শাস্ত্ৰীয়ে চকু পানী টুকিলে খুব এটা প্ৰাসংগিক কথা NCC আৰু NCCটো আজিকালি অকল ছোৱালী ল'ৰা সকলোৱে শিকে আৰু কাইলৈ আছে গণৰাজ্য দিৱস গতিকে NCCৰ কথাটো খুব বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু NCC কিয় শিকিলে কেনেকৈ শিকিলে তাৰ বিষয়েতো আমাৰ জানিবলৈ মন যাব এইদৰে যদি আমি শুনিবলৈ পাওঁ আইতা আৰু এটামান শুনাবনে নাম
ফুলত পৰি পখিলা হ'ব জানো পাৰিবা লক্ষিন্দাৰো বেউলা সৰ্পে দৰ্শন কৰিব লক্ষিন্দাৰো মৰিব মৃত্যু স্বামী কোলাল লৈ কলভুৰু সাজি লৈ ভৰা ব্ৰহ্মপুত্ৰত উটি উটি যাবগৈ এজনী ধুবুনী কাপোৰ ধুই আছিলে বেউলাক দেখিয়ে ধুবুনীয়ে সুধিলে কান্দি কান্দি বেউলাই সকলোবোৰ কৈ দিলে নেকান্দিবা বেউলা স্বামী জীৱৰ কাৰণে ভগৱানক খাটিবা ধুবুনীকে লগত লৈ স্বৰ্গলৈ ওলালে সেইদিনা স্বৰ্গতো দেৱসমাজ বহিলে দেৱসমাজ বহিলে বেউলা গৈ আছিলে হঠাৎ এবাৰ বেউলাই সমাজতে নাচিলে বেউলা নাচোনত সকলোৱে ভাল পালে অৱশেষত নাৱতহে নিজে ওলাই আহিলে হাত ঘিলাই ঘিলাই আঁঠু ঘিলাই নাপালে ওচৰতে পদ মাই ঘিলা লুকুৱাই থৈছিলে দেউতাকৰ অনুমানে ঘিলা উলিয়াই দিছিলে লক্ষিন্দায়ো হাৰ পালে হে হৰি বুলিলে বেউলা মুখৰ পৰা জীৱন কাহিনী শুনিলোঁ যিমতী বেউলা মহাসতী আছিলে হয় লক্ষিন্দৰ বেউলাৰ কাহিনী সকলোৱে জানে সৰ্পৰ দংশন এতিয়াও বহুত মানুহৰ মৃত্যু ঘটে বিশেষকৈ বাৰিষা দিনততো সৰ্পৰ দংশনত বহুত ব্যক্তিৰ মৃত্যু ঘটে কিন্তু এইখিনিতে আপোনালোকক কৈছোঁ সৰ্পই দংশিলে কেৱল বেজ জ্ঞানীৰ বা কবিৰাজৰ ওচৰলৈ নগৈ আপোনালোকে ডক্টৰৰ ওচৰলৈ যাবলৈ আৰম্ভ কৰক এণ্টিভেনম বুলি এটা ঔষধ আছে প্ৰতিকাৰক সেয়া যদি মানুহে ব্যৱহাৰ কৰে খুব সোনকালে ৰোগী আৰোগ্য হৈ উঠে আৰু তাৰ লগত আৰু এটা কথা সৰ্পই দংশিলে সেই জেগাত চুৰিয়ে ডাঙৰকৈ বান্ধি দিব লাগে বা জোৰকৈ বান্ধি দিব লাগে তেনেকুৱা এটা বিশ্বাস আছে কিন্তু আচলতে চুলিয়ে যদি খুব ডাঙৰকৈ বান্ধি দিয়ে তেনেহ'লে ব্লাড চাৰ্কুলেশ্যনটো বন্ধ হৈ ৰোগীৰ মৃত্যু হোৱাৰে বহুত বেছি সম্ভাৱনা থাকে গতিকে এই প্ৰবচনবিলাকত আমি বহুত কথা শিকিবলৈ পালোঁ তাৰ লগত আপোনালোকক কৈছোঁ যে আপোনালোক নিজৰ কাৰণে বেছি মানে সচেতন হওক যিকোনো কথাৰ কাৰণে আৰু এইদৰে বিভিন্ন পদ্ধতিৰে কথাবোৰ মনত ৰাখিবলৈ যত্ন কৰক আৰু আমি আইতাৰ লগত আৰু অকণমান কথা পাতিম এটা আৰু এটা শুনাব আৰু এটামান শুনো আইতাৰ পৰা উষা দেৱী সুন্দৰী বান ৰজা জীয়ৰী উষা দেৱীক থৈছিলে অগ্নিগড় বিচাৰি তেওঁৰ লগত আছিলে কুম্ভানন্দ জীয়ৰী চিত্ৰলেখা সুন্দৰী এদিন উষা দেৱীয়ে অগ্নিগড় পাহাৰত অচিন্ত মনেৰে নিদ্ৰা দেৱী কোলাতে বিশ্ৰাম লৈ আছিলে বিশ্ৰামৰে মাজতে কোনো এজন কোঁৱৰে উষাক দেখা দিছিলে উষাৰ কান্দে হাই হাই এজন কোঁৱৰ নাই নাই তেতিয়াহে উষাই চিত্ৰলেখাক জগালে চিত্ৰলেখা আছিলে চিত্ৰবিদ্যা পাৰ্বতী চমকতে আঁকিলে বিশ্বৰে মানৱৰ বাকী থাকিল আঁকিবৰ শ্ৰীকৃষ্ণ বংশতী অৱশেষত আঁকিলে শ্ৰীকৃষ্ণ নাতিয়ে অনিৰুদ্ধ কোঁৱৰ উষা বড়ো নাৰীয়ে নিজৰ স্বামী বুলি সম্ভাষণ জনালে মান ৰজাৰ জীয়ৰী উষা আৰু অনিৰুদ্ধৰ মিলনৰ কথা আৰু তাৰ কাৰণে যি প্ৰতিকূল পৰিৱেশৰ সন্মুখীন হৈছিলে সেই বিষয়ে আপোনালোকে জানেই আৰু সেইলৈ বিভিন্ন কিংবদন্তিমূলক ৰচনাও হৈ আছে আৰু বৰ্তমান সময়তো তেজপুৰত উষা নগৰী বা এই ধৰণে সুন্দৰকৈ আছে অগ্নিগড় আছে গতিকে এইবোৰ জেগালৈ যাওঁতে আচলতে এই প্ৰবচনবিলাকে আমাক আকৌ এবাৰ সোঁৱৰাই দিব যে সেই দিনৰ সেই কথাবোৰ আজি কোনোবাই খুব সুন্দৰকৈ মনত ৰাখিছে গতিকে এইদৰে আমি বহু কথা পাতিম আইতাৰ অলপ ভাগৰো লাগিছে পৰৱৰ্তী সময়ত পুনৰ লগ পাম এইখিনিতে কৈছোঁ ঢকুৱাখানা আৰু লখিমপুৰ লোককথাৰ এক ভাণ্ডাৰ যে আইতাটো একদম একেবাৰে অনুপম আৰু অভূতপূৰ্ব জ্ঞানৰ অধিকাৰী গতিকে আইতাক এইখিনিতে ধন্যবাদ জনাইছোঁ মোক এইখিনি সময় দিয়াৰ কাৰণে আইতা নমস্কাৰ